not thinking about টিংবিলাক মানে যিবিলাক যুদ্ধ কৰিছিল ইহঁতে কি কিবা বিল্ডিং ৰে ইমান ডাঙৰ ডাঙৰ বিশ্ব বাংলা চাও ইফালে ওয়াও এতিয়াহে গৈছো একদম মাটিৰ ভিতৰ পিনে তাৰ পৰা হে আৰু মানে মেট্ৰ ট্ৰেইনখন পাম আৰু এফালে চাওক তো গাইস মেট্ৰ ষ্টেচনৰ পৰা নামি একটা বহুত ধুনীয়া ঠাইত আহিলো আৰু সেইখনে হৈছে এইখন চাওক ওয়াও দিস ইজ কলকাতা আজি ঘূৰি দিয়ে পাইছো ৰে হাই 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 Okay, hey guys, good morning and welcome back to my YouTube channel. So, বৰ্তমান আছো হাওৰা ট্ৰেইন ষ্টেচনত আৰু কিয় আহিছো কিটো পিছত কৈ আছো তাৰ আগতে ষ্টেচন চাওক না ইমানে বেছি ডাঙৰ ও মাই গড চাওক ইমানে বেছি মানুহ আৰু এইখনে হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ ট্ৰেইন ষ্টেচন আৰু চাওক এইটো হৈছে মানে ইয়াৰ পৰা ট্ৰেইন সিফালে নাযায় আৰু এইটোৱে লাষ্ট ইফালে মানে ট্ৰেইন নাযায় আৰু গোটেইখিনি যিমানখিনি চব ইফাল পৰা একদম খাৰী খাৰীকে ষ্টেচন চব সিফালে হয় মানে তো অলপ পিছত কৈ আছো কিয় আহিছো তাৰ আগতে আমি এতিয়া জাগাখন প্লেচ কৰিলো নাই যে প্ৰকাশ এতিয়া আমি ট্ৰেইন ষ্টেচনৰ পৰা ওলালো আৰু এইফালে মোৰ পিছফালে যে দেখি আছে নহয় সেইটো হৈছে হাওৰা ব্ৰিজখন আৰু অকণমান পিছত তাতে আমি যাম আৰু এতিয়া চাওক না ইফালে এইখন হৈছে ট্ৰেইন ষ্টেচনখন চাওক বাহিৰৰ পৰাই ইমান ৰঙা ৰঙাকে ইমান আৰু ইয়াতে চাওক টেক্সি এইবিলাক অকল এনেকুৱা ধৰণৰ টেক্সি দেখা পাব ইয়াতে আৰু এইটো উঠাই কিবা ট্ৰেইনৰ মাথা মানে এইটো হৈছে মানে ব্ৰিটিছৰ দিনত মানে এনে সজাই থৈছে আৰু বাপৰে বাপ ইমান ডাঙৰ ট্ৰেইন ষ্টেচন প্ৰথমবাৰ আহিলো দিস ইজ কলকাতা এতিয়া আমি অলপমান পিছত মেট্ৰ' দি যাম আৰু এতিয়া মানে মেট্ৰ' খোলা নাই শুনা পাইছোঁ 6টা বা 7টাতহে খোলে সেইটো কাৰণে সিফালে হৈছে মেট্ৰ'টো হৈছে হাওৰা মেট্ৰ' তো অলপ পিছত তাতে যাম আৰু মানে ট্ৰেইন ষ্টেচনখনৰ ইখনে হৈছে মেইন গেটখন আৰু কি ইডিকৰা সেইকাৰণে মানে এইটো হয় ব্ৰিটিছৰ দিনৰ মানে যোনটো ট্ৰেইন এইটো মানে মাথাটো দেখা পাব এইটো অকণমান আছে ইয়াতে চিনা নাযায় তাৰপিছত এইটো হৈছে মেইন গেটখন ষ্টেচনৰ ইফালেদি সোমাব লাগিব আৰু সেইটো হৈছে হাওৰা ব্ৰিজখন এতিয়া আমি মেট্ৰ'ৰ কাৰণে ৰখি আছো এতিয়া খোলা নাই আৰু অকণমান পিছত খুলিব আৰু এই মেট্ৰ'ত যাবলৈ মানে সুৰংগৰ কাষত আহিলো আৰু আপোনালোকে যদি ট্ৰেইন পৰা নামি কিনে ডাইৰেক্ট 17 আৰু 23 নম্বৰ প্লেটফৰ্মত আহিলে এই মেট্ৰ'খন পাই যাব আৰু এতিয়া আমি তাতে গৈ আছো গাইস এতিয়া আমি গৈছো একদম মাটিৰ ভিতৰ ফালে তো গাইস মেট্ৰ' ষ্টেচনৰ কাষত আৰু এনেকুৱা ধৰণৰ মানে টিকেট ল'ব লাগিব আৰু এই ধৰণৰ ইয়াতে ল'ব পাৰে আৰু যদি আপোনালোকে কাউণ্টাৰত যায় সিফালে আছে আৰু এনেকুৱা ধৰণৰ ইয়াতে চেকিং হ'ব বেগকেইটাক তাৰপিছত এতিয়া মানুহ লাইন হৈ কিনে ভিতৰত যাব লাগিব আৰু কি তাৰ পৰাহে মানে ট্ৰেইনটো পাব এতিয়া আমি তালৈ গৈ আছোঁ মানে আমাৰ টিকেট পোৱা হৈ গ'ল এইফালে দুজনৰ কাৰণে 2টা টিকেট আৰু ইয়াতে এনেকুৱা ধৰণৰ স্কেন কৰিব লাগিব আৰু চাওক খুলি গ'ল ডাইৰেক্ট মাজত থোৱা মিলো তো গাইছ এতিয়াহে গৈছোঁ একদম মাটিৰ ভিতৰ পিনে তাৰ পৰাহে আৰু মানে মেট্ৰ' ট্ৰেইনখন পাম আৰু এইফালে চাওক মানে আগতে মানে ষ্টেচনলৈকে আহিলোঁ আৰু ইয়াৰ পৰা আৰু একদম ভিতৰলৈকে গৈ আছোঁ এতিয়া চাওক ইমান ভিতৰত আৰু এইফালে চাওক না ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মেট্ৰ'ৰ গাইছ এতিয়া আমি মাটিৰ বহুত ভিতৰলৈকে আহি পালোঁ আৰু এইখনে চাওক মেট্ৰ' ষ্টেচনখন এনেকুৱা ধৰণৰ আৰু ইয়াতে লিখা আছে মানে ক'ত কেনেকৈ যাব আৰু এইফালে চাওক আমি হৈছে মানে চেক্টৰ 5ত যাম মাত্ৰ 10 মিনিট লাগিব মাত্ৰ 10 মিনিট এতিয়া ৰখি আছোঁ কিখন আহে সিফালে 6:52ত আহিব বোলে আৰু সিফালে দি মানে যোৱা এইটো দি মানে আহা এতিয়া দেখাই আছোঁ অকণমান পিছত মানে মেট্ৰ' ট্ৰেইনখন আহিলে ডাইৰেক্ট এতিয়া নিজে খোলা খাই যাব আৰু
তো গাইজ বৰ্তমান আছোঁ মই মেট্ৰৰ ভিতৰত আৰু মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ পাইছোঁ মানে ট্ৰেইনখন বহুতেই বেছি স্মুথ হয় মানে কি ক'ম আৰু বহুত বেছি ভাল লাগিছে আৰু চাওক আজি বৰ্তমান বহুত মানুহ ভিৰ হৈছে চাৰিওফালে একদম মানুহ আৰু ইয়াতে ক'ত ক'ত যাব মানে মেপখন কি ধুনীয়াকৈ দেখুৱাইছে এইফালে চাওক আপোনালোকে আমি একদম প্ৰথমৰ পৰা শেষলৈকে যাম মাত্ৰ আধা ঘণ্টাখিনি লাগে আৰু ইয়াতে ডিছপ্লেটোত ধুনীয়াকৈ মানে বুজাই দিয়া আছিল কিন্তু বৰ্তমান বন্ধ হৈছে আৰু সিফালে জ্বলি আছে এইটো অলপ আগতে জ্বলি আছিল কিন্তু এতিয়া বন্ধ হৈ গ'ল তো গাইজ আকৌ একবাৰ আপোনালোকক গুড মৰ্ণিং জনাইছোঁ কাৰণ ট্ৰেইনৰ পৰা নামি একদম আমি আন্ধাৰ আছিলোঁ না এতিয়াহে মানে কলকাতাৰ পোহৰটো দেখা পালোঁ কলকাতাটো চাওক মানে পুৰা বিল্ডিং আৰু সূৰ্যৰ পোহৰ এতিয়াহে দেখা পালোঁ মানে তাৰ আগতে আমি একদম মানে আন্ধাৰকৈ আহিছিলোঁ এতিয়াহে ৰাতিপুৱা লাগে পিছফালে পুৰা বিল্ডিং মানে মাটিৰ ভিতৰৰ পৰা এতিয়া আৰু ওপৰত ওলাল আৰু ট্ৰেইনখন চাওক আৰু কি ধুনীয়াকৈ বুজাই দিয়ে মানে ইয়াৰ পাছত আৰু কি ষ্টেচন পাব মানে সেইটোও বুজাই দিয়ে ধুনীয়াকৈ ফাইনেলি নামি পালোঁ আমি মেট্ৰৰ পৰা আৰু এইটো হৈছে চাওক এইটো হৈছে মাথাটো আৰু ইফালে চাওক ইমান বহুত দীঘল আৰু এইটো হৈছে ষ্টেচনখন এনেকুৱা ধৰণৰ এইটো হৈছে মাথাটো ইটোৱে আমাক টানি আনিছিলে এতিয়া মানে এইটোৱে লাষ্ট ষ্টেচন আমি ফাৰ্ষ্টত উঠছোঁ আৰু লাষ্টত তো এতিয়া গৈ আছোঁ আমি মেইন কলকাতালৈকে মানে য'ত সকলোখিনি আছে আৰু তালৈকে গৈ আছোঁ এইখনে হৈছে কলকাতা গাইজ চাওক ইফালে ইমান ডাঙৰ ডাঙৰ বিল্ডিং আৰু এইখন মানে যিমানখিনি কলকাতাৰ অফিচ কাৰ্যালয় আছে চব মানে ইফালে হয় মানে আৰু ইফালে আগত মানে মেট্ৰ' ষ্টেচন তাৰপিছত বাছ ষ্টেচন আছে তাৰ পৰা মানে বাহিৰৰ ৰুমখন ইমান দূৰ নহয় ইয়াৰ কাৰণে আমি খোজকাঢ়ি আহিলোঁ আৰু বাহিৰৰ ইয়াত থকা কাৰণটো হৈছে মানে তাই কিবা এটা কোচিং কৰি আছে আৰু এইটো তাৰ কাৰণেহে মই তাক থ'ব আহিছোঁ আৰু আজি যাম বাৰু সন্ধিয়া ট্ৰেইনত তাকে অকণমান চাওঁ নিচিনাকৈ আহিলোঁ আৰু এইখনে চাওক ইমান ডাঙৰ ডাঙৰ বিল্ডিং বাপৰে ষ্টিল বাজাৰ পঠাই ইটা নেকি ষ্টিল বাজাৰ লিখা আছে ওপৰত আৰু কিবা কিবা হা গাড়ী শ্ব'ৰুম ওইটা বিল্ডিঙত নেকি কিবা বিল্ডিং ৰে ইমান ডাঙৰ ডাঙৰ আৰু মোক এটা কিবা উল্টা লাগি আছে কাৰণ বিলিটো ইফালে পশ্চিমৰ পিনেহে ওলোৱা নিচিনা লাগি আছে কেনেকুৱা বা নাকি যে দিকে ধৰিব নাপাই আছোঁ পশ্চিম পিনে ওলাই নেকি বিলি নহয় না অঁ উল্টা লাগে না অঁ এইটো কেৰকুটো আছে চাওক এইফালে তো এতিয়া অকণমান ৰখি আছোঁ ইয়াতে মানে এই ঠাইখন অলপমান শান্ত শিষ্টটো আৰু আগত বোধহয় কিবা গ্ৰুপ ডিৰ এক্সাম হৈ আছে ৰেলৱেৰ কিবা শুনা পাইছে এনেকৈ ঘটনা কৰি আছে বহুত মানুহ আছে এতিয়া আহি পালোঁ আমি বাহিৰৰ হোষ্টেললৈকে এতিয়া তাইতো ভিতৰত নোসোমাই কাৰণ মোক কলকাতা ঘূৰাব না তাৰ কাৰণে তাৰ লগৰকেইটাক মানে এইটো বেগটো পঠাই দিব আৰু তাৰপিছত মোক কলকাতা ঘূৰাই কিনে ঘৰত পঠাই দিব তাৰপিছত তাই আহিব আৰু এইখনে হৈছে তাৰ স্কুলখন চাওক তো গাইজ 22 দূৰ হোষ্টেল পৰা ওলায়ে ডাইৰেক্ট আৰু মই ড্ৰেছ পাতি চেঞ্জ কৰিলোঁ আৰু কিবা এটা খাই ল'লোঁ তাৰপাছত এতিয়া আমি আহি পালোঁ ডাইৰেক্ট বিশ্ব বাংলা চাওক এইফালে ৱাও অ' মাই গড আৰু আপোনালোকে এইটো যি ৰিং দিছে নহয় এইটো হৈছে মানে হোটেলহে খোৱা হোটেল চাওক ইয়াতে লিখা আছে ধুনীয়াকৈ বিশ্ব বাংলা গেট বুলি ইমান ধুনীয়াকৈ বনাইছে না আৰু এইফালে বিল্ডিং এটা আছে আৰু নাজানো এতিয়া ক'ত ক'ত ঘূৰিম কিন্তু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব আৰু চাওক ইমান ডাঙৰ আৰু সিটো হৈছে মানে মেট্ৰ'ৰ লাইনটো তো গাইজ এতিয়া আমি আহি পালোঁ ডাইৰেক্ট বিশ্ব বাংলাৰ কাষতে এটা ইক' পাৰ্কত আৰু ইফালে চাওক না মানে কিবা এইটো বনাইছে আৰু এনেকুৱা ধৰণৰ ঘণ্টা চণ্টা আছে কিবা পূজা পাঠ কৰি পঠায় আৰু আপোনালোকে একটা বহুত ধুনীয়া বস্তু দেখাইছোঁ চাওক অকণমান ৰূপ জাষ্ট আৰু এতিয়া মোৰ বৰ্তমান খোলা নাই 11টা বজাতহে খোলাই বোলে কি ক'লে আমাৰ গুৱাহাটীত যেনেকৈ উজান বজাৰ মুকলি কৰিছে নহয় তাতকৈ এতিয়া 2 গুণ 3 গুণ ডাঙৰ ইমানেই বেছি ডাঙৰ আৰু এইফালে চাওক না অ' মাই গড দিছ ইজ মিনি তাজমহল এইফালে চাওক মিনি তাজমহল আছে এইটো তাৰপিছত এইগিলা কিবা এইটো মূৰ্তিটো নিশ্চয় আপোনালোকে চিনি পাই পঠায় মোৰ কেমেৰাটো ইমান ধুনীয়াকৈ কেপচাৰ হৈ আছে আৰু এইবিলাক মানে কিবা কিবা ঘৰ আছে আৰু এতিয়া যিহেতু অ'পেন কৰা নাই মানে এতিয়া 11টা বজাতহে খুলিব ইয়াৰ কাৰণে এতিয়া ভিতৰত সোমাব নোৱাৰিম তো এতিয়া আকৌ বেলেগ জেগাত গৈ আছোঁ আমি আৰু এইফালে চাওক ইমান ডাঙৰকৈ যিচু আছে গাইজ বৰ্তমান পালোঁ আমি চালদা ট্ৰেইন ষ্টেচন আৰু চাওক না ইয়াতে ইমান মানুহ ভিৰ আৰু এইবিলাক টেক্সিবিলাক চাওক চব হালধীয়া চাব ইমান ভাল লাগে ন আৰু এইটো হৈছে চৰকাৰী বাছবিলাক আৰু মই যোনটো উঠি আছোঁ চব তেনেকুৱাই মানে এইবিলাক চাওক চৰকাৰী বাছ তো গাইজ এতিয়া আমি ডাইৰেক্ট ভিক্টোৰিয়া মিউজিয়ামলৈ আহি পালোঁ আৰু এইফালে চাওক না
ঘোঁৰা গাড়ীবিলাক কি ধুনীয়া যদি আপোনালোকে উঠিব খোজে এনেকুৱা ধৰণৰ ঘোঁৰা গাড়ী বহুত আছে আৰু এতিয়া অলপমান আগতে সিফালে হৈছে মানে ভিক্টোৰিয়া মিউজিয়ামখন আৰু আমি দুজন টিকেট কাটি ল'লোঁ এইফালে চাওক 50 টকাকৈ আৰু আপোনালোকে যদি বিদেশী হয় তেনেহ'লে 100 টকাকৈ লাগিব আৰু এইটো মানে এনেকুৱা ধৰণৰ কিবা আছে এতিয়া ভিতৰলৈ গৈ আছোঁ বাৰু তাতে কি আছে দেখুৱাম আপোনালোকক আৰু সেইফালে চাওক না বিল্ডিংটো ইমান ধুনীয়া লাগিছে একদম চলচলাকৈ বহুত দীঘলকৈ এতিয়া ভিতৰলৈ গৈ আছোঁ এদি সোমাব লাগিব আৰু এইফালে গেটটো চাওক না কি ধুনীয়াকৈ বাঘেৰ বনাইছে আৰু আমি মিউজিয়ামৰ একদম ভিতৰত সোমাই আহি পালোঁ আৰু এইফালে মোৰ পিছত চাওক না দিছ ইজ দ্য ভিক্টোৰিয়া মিউজিয়াম ৱাও এতিয়া আৰু আগলৈ গৈ আছোঁ মানে এই এৰিয়াখন বহুত বেছি ডাঙৰ হয় তাৰপাছত এইফালে চাৰিওফালে ইমান ধুনীয়া ধুনীয়া গাৰ্ডেন আছে তাৰপাছত ইফালে মানে এনেকুৱা ধৰণৰ পুখুৰী নিচিনাকৈ আছে আৰু চাওক না কিমান চাফ চিকুণকৈ ৰাখিছে এইটো হৈছে পুখুৰীকেইটা হাঁহো আছে এতিয়া সেইফালে গৈ আছোঁ আৰু ইফালে চাওক একদম পূৰা মেহেল টাইপৰ এতিয়া ব্ৰিটিছৰ দিনৰ চাগে এইটো চাওক কিবা আছে ইয়াতে ধুনীয়াকৈ এইটো চাওক নাজানো বাৰু ইমান ইয়াৰ বিষয়ে কিন্তু এইটো চালে নিশ্চয় আপোনালোকে অলপ হ'লেও কিবা এটা জানিব চাগে মানুহবিলাক চাই আৰু এইটো হৈছে মানে মেইন ৰজাটো এতিয়া গৈ আছোঁ আৰু আগলৈ কি জেগাত আহিলোঁ ৰে ৱাও আৰু এইটো বিল্ডিংখন চাওক এইটো মানে টাটা কোম্পানীৰ হয় বিল্ডিংখন তাতে লিখা আছে আৰু এইফালে আছে চাওক মেহেলখন এতিয়া তাৰ ভিতৰলৈ যাম আৰু তাৰ আগতে এইফালে গাৰ্ডেনবিলাক চাওক না ইমান ধুনীয়া ধুনীয়া ফুল আছে কিন্তু ফুলা নাই এইবিলাক এতিয়া আৰু সেইফালে বহুত বেছি ফুল আছে এইবিলাক ফুলি আছে মানে এইগিলাই ফুলা নাই আৰু ইয়াতে কিবা লিখি আছে মানে কেমেৰা এলাও নাই বুলি ভিডিঅ' কেমেৰা ট্ৰাইপড এলাও নাই বাবা মইতো ভিডিঅ' কৰি আছোঁ আৰু এইবিলাক গোলাপ ফুলবিলাক চাওক না ৱা ইমান ডাঙৰ ইমান ধুনীয়া দিছ ইজ মেহেল গোলাপ ফুলকেইটা ইমান ধুনীয়া বে মাই গড ছিঙিব মন যায় কিন্তু ইয়াতে নোৱাৰে নহয় আৰু এইবিলাক চাওক না এইবিলাক ফুলবিলাক সেইটো বিল্ডিংটো তাৰপাছত 1 2 3 এইটো হৈছে চাওক তো গাইছ এতিয়া আমি মিউজিয়ামৰ ভিতৰত গৈ আছোঁ আৰু এইফালে চাওক না যিমান কাষত আহিছে মানে ইমান ভাল লাগিছে চাওক মাই গড মিউজিয়ামৰ ভিতৰত একদম ভিতৰত সোমাই আহি পালোঁ আৰু এইফালে চাওক না প্ৰথমতে এইটো হৈছে কোনোবাই ৰাণী চাগে এতিয়া মেৰে লিখা আছে আৰু তাৰ এইবিলাক কিবা ডিটেইলছ কেইটা আছে বোধহয় আৰু সেইফালে ৰজাটো আছে আপোনালোকক দেখুৱাই আছোঁ ইয়াতে ভিক্টোৰিয়া মেমৰিয়েল হল লিখা আছে না তাৰপিছত এইটোহে জিঅৰ্জি লিখা আছে এইটো হৈছে ৰজাটো আৰু এতিয়া মেইন ওপৰলৈ চাওক 1 2 3 এতিয়া প্ৰথমে আমি ৰাইট চাইডে গৈ আছোঁ তাৰপিছত এইফালে যাম আৰু প্ৰথমতে ৰাইট চাইডত যাম হা বনোৱা পিকচাৰ এইবিলাক কনষ্ট্ৰাকশ্যন কামকেইটা চব ইয়াতে দেখুওৱা আছে আৰু ধুনীয়াকৈ আৰু এইফালে মানে ফৰেনৰ মানুহ আহি আছে ইয়াতে আৰু এজন মানুহ ফটো তুলি দিলোঁ মই কৰ্ণাটকৰ বোলে মোক ফটো মাৰি দিব দিছিলে ইমান দূৰ পৰা আহি আছে মানুহবিলাক আৰু এইবিলাক চাওঁ না ৰজাৰ চলাটো তাৰপিছত ইয়াতে তাই ইউজ কৰা বন্দুকখন ইয়াতে আছে চাওক এইটো হৈছে তাৰ বন্দুকখন এতিয়া আৰু অকণমান গ'লে এইফালে চাওক এইবিলাক কিবা বস্তু নাজানো বাৰু আমি নামবিলাক আৰু এইটো হৈছে মেইন মানে এইখন ঠাইখন আৰু কি ইয়াত ধুনীয়াকৈ 3D লিখোৱা আছে তাৰপিছত এইটো হৈছে ওপৰ ছাইডখন এনেকুৱা ধৰণৰ আৰু এইবিলাক চব ফটোখন ইয়াতে ধুনীয়াকৈ দেখুওৱা আছে এইবিলাক এইটো হৈছে ব্ৰিটিছৰ দিনত নিশ্চয় আপোনালোকে জানে আৰু এইটো হয় চাওক আৰু এইবিলাক চাওক ফৰেনাৰকেইটা আৰু ব্ৰিটিছসকলে যে জাহাজেদি আহিছিল আৰু সেই জাহাজখন ইয়াতে ধুনীয়াকৈ সৰুকৈ বনোৱা আছে এইফালে চাওক আৰু এতিয়া বা কিবা আছিল কিন্তু পিয়ানো
এতিয়া আমি আহি পালোঁ একদম মাজৰলৈকে চাওক আৰু এবাৰ কেমেৰা ঘূৰালে ওহো হাই হাই ৱাও আর এটা হচ্ছে ভিক্টোরিয়া 1838 চনৰ পৰা 1901 চনলৈকে এনেকৈ তাৰ জন্ম আৰু মৃত্যু এতিয়া আপোনালোকে হিষ্ট্ৰীবিলাক যদি চাব খোজে ইয়াতে ধুনীয়াকৈ দেখুওৱা আছে এইবিলাক চব লিখা আছে এইবিলাক এটা হৈছে আমাৰ বাপু মহাত্মা গান্ধী তাৰপিছত নাজানো এইবিলাক কি কি বাৰু মানে ইয়াতে ধুনীয়াকৈ বুজাই দি আছে সিহঁতৰ গাইড আছে ন আমিতো অকল চাইহে আছোঁ আৰু এইবাৰ হৈছে তৰালকেইটা চাওক ইমান ধুনীয়াকৈ সজাই থৈছে এইবিলাক বস্তুকেইটা আছে চাওক কিন্তু টেংবিলাক মানে যিবিলাক যুদ্ধ কৰিছিল সিহঁতে এই ধুনীয়াকৈ এইবিলাক সজাই থোৱা আছে এইফালে টেং বোধহয় দুটা আছে আৰু এইটো মানে কি ক্লাইভ আৰু ইয়াতেও এনেকুৱা ধৰণৰ মেহেলখন আৰু ইয়াতে কিবা কিবা আছে এনেকুৱা ধৰণৰ ইহঁতে ব্যৱহাৰ কৰা বস্তুবিলাক আছে আৰু ইয়াতে বন্ধুবিলাক চাওক না এইবিলাক একদম অৰিজিনেল বন্ধু এইবিলাক চাওক ইটা দিয়ে ইহঁতে যুদ্ধ কৰিছিল আগতে এইবিলাকো মানে কিবা কিবা এনেকুৱা ধৰণৰ আছে আৰু এইবিলাক যদি ভালকৈ পঢ়ি যায় তেতিয়াহে আমি জানিম এতিয়াতো আমাৰ সময়ো নাই ইমান কাৰণে তাৰ কাৰণে অকণমান চাই গৈ আছোঁ আৰু এতিয়া আমি ভিতৰৰ পৰা ওলাই আহিলোঁ কাৰণ ওপৰত যাব নোৱাৰি এতিয়া বোলে কাম চলি আছে ইয়াৰ কাৰণে ওলাই আহিলোঁ আৰু যিহেতু আমাৰ সময় বেছি নাই ইয়াৰ কাৰণে চাওঁ এতিয়া ইফালে চাওক পশ্চিমৰ পিনে এনেকুৱা ধৰণৰ হা হ'ব চাই দিয়ে আৰু বাহিৰৰ পৰা চাওঁ এনেকুৱা ধৰণৰ এতিয়া আমি ইয়াৰ পৰা ওলাই দিম বুলি ভাবিছোঁ কাৰণ সময়ো ইমান নাই আৰু ইফালে চাওক না ধুনীয়াকৈ মানে বহা জেগাবিলাক আছে আৰু মানুহকেইটা ধুনীয়াকৈ বহি আছে আহি আছে এতিয়া গৈ আছোঁ ভাবি আছোঁ আমি ট্ৰেইন ষ্টেচনলৈকে যাম নেকি কাৰণ মোৰো ট্ৰেইন কেইটাত আছে তিনিটাত আছে তো আপোনালোকক অলপমান পিছত হাওৰা ব্ৰিজখন দেখাম তো গাইছ এতিয়া আমি চেল্ডালৈকে আহি পালোঁ আৰু অলপমান পিছত আমি মেট্ৰ'ত উঠিম তাৰপিছত ডাইৰেক্ট হাওৰা ব্ৰিজলৈকে যাম আৰু এতিয়া চেল্ডা বাজাৰখন চাওক না ইমান মানুহ ভিৰ কিয় পূজা নিচিনা হৈ থাকে আৰু আগতে ইমান ভিৰকেইটা পাৰ হৈ আহিলোঁ এতিয়া এনেকৈ চাই গৈ আছোঁ আৰু মেট্ৰ' ষ্টেচনৰ পৰা নামি একটা বহুত ধুনীয়া ঠাইত আহিলোঁ আৰু সেইখনে হৈছে এইখন চাওক ৱাও দিছ ইজ কলকাতা হাওৰা ব্ৰিজ এইখনে হৈছে কলকাতাৰ পৰিচয় চাওক এইফালে কেনেকুৱা ধৰণৰ মই ভাবিছিলোঁ সিদি ওপৰেদি যায় নেকি কিন্তু নাযায় তাৰ তলেদিহে যায় এইটো চাওক না তো এতিয়া অকণমান আগলৈকে যাই আহোঁ ব্ৰিজত খোজকাঢ়ি আহোঁ এইখনে আছে হাওৰা ব্ৰিজ ৱাও ইমান দিনৰ পৰা নাম শুনি আজি ভৰি দিয়ে পাইছোঁ ৰে হাই কলকাতা ক'লে অকল এইটোৱে আচল মানে এইটোৱে পৰিছে মেইনটো চাওক না ইমান ডাঙৰ ব্ৰিজ বহুত বেছি গাড়ী যাই আছে আৰু এইবিলাক বাছখন চাওকচোন কেনেকুৱা ধৰণৰ মানে ইয়াৰ বাছখন কিবা একদম পুৰণা যেন লাগে কিয় বা এনেকুৱা ব্ৰিটিছৰ দিনতে বনোৱা এইটো ব্ৰিজখন চাওক এতিয়াও হেভি হৈছে একো বেয়া হোৱা নাই মানে আৰু এইটো হৈছে নদীখন আমি আহোঁতে মেট্ৰ' ট্ৰেইন দি আহোঁতে ভিতৰেদি গৈছোঁ কিন্তু গমেই পোৱা নাযায় কোনফালেদি গৈছোঁ এইটোৱে চাওক নদীখন আৰু এই ব্ৰিজখন মাজত মানে একদম খুটাই নাই দুটা মূৰত দুটাখানি খুটা আছে তাৰপাছত ইফালে চাওক না গাড়ী কিমান যাম বা ইমানে বেছি গাড়ী যাম এইটো